এক্সামত নজনা কুৱেশ্যনৰ উত্তৰ তোমালোকে কিদৰে লিখিবা তো আজিৰ ভিডিঅ'ত তোমালোকক আমি কিছুমান মাইণ্ড ট্ৰিপছ দিবলৈ গৈ আছো আৰু যিখিনি তোমালোকে যদি ফলো কৰা তেতিয়া তোমালোকে পৰীক্ষাত নজনা উত্তৰো তোমালোকে লিখি থৈ আহিব পাৰিবা লগতে 50% সিলেবাস তোমালোকে কমপ্লিট কৰি অল কুৱেশ্যন কভাৰ কৰিব পাৰিবা আৰু তোমালোকে নজনা কুৱেশ্যনৰ এনসাৰ লিখাৰ পিছতো তোমালোকে ফুল মাৰ্কস পাব পাৰিবা তো তাৰ বাবে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত যিসকলে হসাকে হাৰ্ড ওয়ার্ক কৰিম বুলি ভাবিছা লাগিলে তুমি পঢ়াত ভালে হোৱা বা বেয়া হোৱা আমি ইয়াতে কিন্তু পঢ়াত ভাল বা বেয়া ষ্টুডেন্ট বুলি কোৱা নাই কথা নাই তোমালোকে যদি এই ভিডিঅ'টো ক্লিক কৰিছা কিবা এটা শিকিবা বুলি ভাবি আৰু লগতে তোমালোকে যদি ভাবিছা যে আমি ইয়াতে যিখিনি টিপস দিম তোমালোকে এইখিনি ভালকে ফলো কৰি তোমালোকে ভাল এটা ৰিজাল্ট কৰিবা আউট ফিল কৰাবা তেন্তে হেই সকল ষ্টুডেন্টে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে পৰীক্ষাত 50% সিলেবাস কমপ্লিট কৰি তোমালোকে 100% কুৱেশ্যন কভাৰ কৰিব পাৰিবা আৰু তোমালোকে নজনা কুৱেশ্যনৰ এনসাৰো তোমালোকে কৰিব পাৰিবা তো তাৰ কাৰণে তোমালোকে তিনটা ট্ৰিক্স ফলো কৰিব লাগিব তো প্ৰথমটো ট্ৰিক্স হল 40 to 50 সেকেন্ড টিপস হল 50 to 80 আৰু থাৰ্ড নম্বৰ টিপসটো হল 80 to 10 আৰু থাৰ্ড নম্বৰ টিপসটো কিন্তু বহুত ইন্টাৰেস্টিং হয় গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিঅ' তোমালোকে চাবা তেতিয়া ধুনিয়াকে তোমালোকে স্টেপ ওয়াইজ বুজি পাবা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰথম টিপসটো হল 40 to 50 তোমালোকৰ পৰীক্ষাত 100 মাৰ্কছৰ পৰীক্ষা হয় তো 100 মাৰ্কছৰ পৰীক্ষা হলে যেতিয়া তোমালোকে 50% সিলেবাস কমপ্লিট কৰি যাবা পৰীক্ষাত আৰু যিসকলে পৰীক্ষা দিবলৈ যাবা তেওঁলোকে পৰীক্ষা বুলি নিশ্চয় পঢ়ি যাবা অলপ হলেও 50% সিলেবাস হলেও তোমালোকে কমপ্লিট কৰি যাবা তো তেওঁলোকে 50% সিলেবাস যেতিয়া কমপ্লিট কৰিবা তেতিয়া কিন্তু তোমালোকৰ পৰীক্ষাত কুৱেশ্যন পেপাৰত 40 to 50 মাৰ্কস তোমালোকৰ ডাইৰেক্টলি কমন আহি যাব কিয়নো তোমালোকে অলৰেডি সিলেবাস 50% কমপ্লিট কৰিলা পঢ়ি তো যেতিয়া তোমালোকে 50% সিলেবাস কমপ্লিট কৰিবা তেতিয়া কিন্তু তোমালোকৰ 40 to 50% ডাইৰেক্ট কমন কুৱেশ্যন পেপাৰত থাকিবই তোমালোকে যেতিয়া ডাইৰেক্ট 40 to 50 কুৱেশ্যন কমন পৰিব তেতিয়া তোমালোকে হেখিনি ভালকে কিন্তু লিখিব পাৰিবা ডাইৰেক্টলি তোমালোকে শুদ্ধকে লিখিব পাৰিবা যেহেতু তোমালোকৰ ডাইৰেক্টলি কমন পৰিব তো দুই নম্বৰ টিপসটো হল 50 to 80 তো কি হয় তোমালোকৰ পৰীক্ষাত 20 মাৰ্কছৰ এনে কুৱেশ্যনছ থাকে যিবিলাক তোমালোকে আধা জানা কুৱেশ্যনটো তোমালোকে অলপ পাৰা অলপ নোৱাৰা তো তেনে ধৰণৰ কুৱেশ্যন তোমালোকে কি কৰিবা যেতিয়া তোমালোকে তেনে ধৰণৰ কুৱেশ্যন থাকিব 20 মাৰ্কছৰ তোমালোকে প্ৰথমতে হে কুৱেশ্যন নাম্বাৰটো দি যিখিনি তোমালোকে ফাৰ্ষ্টত জানা হেখিনি ভালকে লিখিবা লিখি তোমালোকে সেই টপিকৰ ওপৰত বাকি তোমালোকে যি জানা তোমালোকে মাজতে হুমাই দিবা ধুনিয়াকে আৰু এনেকে তোমালোকে ডাইৰেক্টলি লিখি দিব পাৰা তেতিয়া কিন্তু তোমালোকে ফুল মাৰ্কস পাই যাবা তো তাৰ পিছত 3 নম্বৰ টিপসটো হল 80 to 100 তো 80 to 100 মানে তোমালোকৰ 30 মাৰ্কছৰ এনে কুৱেশ্যন থাকিব পাৰে তোমালোকে যেতিয়া 50% সিলেবাস কভাৰ কৰিবা তেতিয়া তোমালোকৰ 30 নম্বৰৰ প্ৰশ্ন তোমালোকে ডাইৰেক্টলি নজনা প্ৰশ্ন থাকিব তো তেতিয়া নজনা প্ৰশ্ন যেতিয়া আহিব তেতিয়া তোমালোকে কি কৰিবা তো তেতিয়া তোমালোকে কি কৰিবা প্ৰশ্নটো ভালকে পঢ়িবা প্ৰশ্নটো পঢ়াৰ পিছত তোমালোকে চাবা যে এই প্ৰশ্নটো কোনটো চেপ্টাৰৰ পৰা আহিছে 50% সিলেবাস যেতিয়া তোমালোকে কভাৰ কৰিবা এই চেপ্টাৰটোৰ ওপৰত বা তোমালোকে স্কুলত যদি ভালকে ক্লাস কৰিছা এই চেপ্টাৰৰ ওপৰত তোমালোকৰ নিশ্চয় অলপ হলো নলেজ থাকিব তো যেতিয়া তোমালোকে এই চেপ্টাৰৰ ওপৰত অলপ নলেজ থাকিব কুৱেশ্যনটো পঢ়ি যেতিয়া তোমালোকে বুজি পাবা এটো চেপ্টাৰৰ পৰা এই প্ৰশ্নটো দিছে তেতিয়া তোমালোকে কি কৰিবা কুৱেশ্যন নম্বৰটো দি এই চেপ্টাৰৰ ৰিলেটেড তোমালোকে যি জানা ডাইৰেক্টলি তোমালোকে ধুনিয়াকে লিখি দিবা আৰু তেতিয়া কিন্তু এক্সামিনাৰে তোমাক নম্বৰ দি দিব আৰু যেহেতু তুমি প্ৰথম 40 to 50 মাৰ্কস ডাইৰেক্ট কাৰেক্ট লিখিছা একদম পুৰা কাৰেক্ট আনসাৰ লিখিছা আৰু এক্সামিনাৰে তোমাৰ কি কৰে প্ৰথমতে বহিত 40 to 50 নম্বৰ ভালকে বহুত ভালকে চাই যেতিয়া চাই যে 40 to 50 নম্বৰ ডাইৰেক্ট কাৰেক্ট হৈছে সব আৰু তেতিয়া এক্সামিনাৰে ভাবে যে ষ্টুডেন্টজন বহুত ভাল তো তেতিয়া এক্সামিনাৰে বাকিবোৰ ইমান নাচাই যে কিবোৰ তেওঁলোকে কি কৰে চাই যে কুৱেশ্যন আনসাৰটো লিখিছে নে নাই আৰু ধুনিয়াকে তেওঁলোকে কাৰেক্ট দি ফুল মাৰ্কস দি থৈ গুচি যায় তো তেতিয়া তোমালোকে যেতিয়া প্ৰথম 40 to 50 মাৰ্কস ডাইৰেক্ট কাৰেক্ট লিখিবা তাৰ পিছত যেতিয়া তোমালোকে 20 মাৰ্কস অলপ জনা অলপ নজনা মিলাই তোমালোকে লিখি দিবা আৰু লাষ্টত যেতিয়া 30 মাৰ্কস তোমালোকে একদম নোৱাৰা হেকিটা যেতিয়া তোমালোকে হে ৰিলেটেড টপিক কেটা হুমাই দিবা হুমাই যেতিয়া লিখিবা তেতিয়া কিন্তু তোমালোকে ফুল মাৰ্কস পাই যাবা আৰু ছাত্ৰ ছাত্ৰীসকল এই তিনিটা
টিপছ যদি ফ'ল' কৰি তোমালোকে এক্সামত লিখা তেতিয়া কিন্তু তোমালোকে এক্সামত ফুল মাৰ্কছ পাবা 100ত 99 পোৱাৰ চান্সো থাকে আৰু তোমালোকে যদি 50% সিলেবাস কমপ্লিট কৰি এক্সামত বহিছা তেতিয়াও তোমালোকে 100% কুৱেশ্যন তোমালোকে লিখিব পাৰিবা আৰু নজনা কুৱেশ্যনৰ এনসাৰো তোমালোকে হেতু ফলো কৰি লিখিব পাৰা তো ছাত্ৰ ছাত্ৰীসকল নেক্সট তোমালোকৰ কি টপিকৰ ওপৰত ভিডিও লাগে তোমালোকে আমাক জনাবা আৰু যদি তোমালোকে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ ফৰ ওয়াচিং